নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱজ্যোতিয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান সম্পূৰ্ণ নতুন হাথৰ। দেখা যাওক আপোনালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰে। আজিৰ প্ৰথমটি হাথৰ, উপি 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 বাটত আছে চুপি। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল, এই হাথৰটিৰ উত্তৰ হৈছে যুগ। ব'লক এবাৰ আমি দ্বিতীয় হাথৰটিলৈ আগবাঢ়োঁ। দ্বিতীয় হাথৰ, মনে মনে চুকত বহে পৃথিৱীখন ঘূৰি ফুৰে। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে ডাক টিকট। ব'লক এবাৰ আমি তৃতীয় হাথৰটিলৈ আগবাঢ়োঁ। তৃতীয় হাথৰ, হাঁহত আছে মুৰ্গীত নাই, গাঁৱত আছে চহৰত নাই। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে চন্দ্ৰবিন্দু। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আমাৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাবলৈ নাপাহৰিব আৰু ভিডিঅ'টিত লাইক এটা কৰি থৈ যাব। চতুৰ্থ হাথৰ, দাঁত আছে কিন্তু নামাৰে কামোৰ, হাবি টানি পোন কৰে কি নাম এই বাপুৰ। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে ফণী। বন্ধু বান্ধৱীসকল, ব'লক এবাৰ আমি পঞ্চম অৰ্থাৎ শেষৰ হাথৰটিলৈ আগবাঢ়োঁ। পঞ্চম হাথৰ, এক পিঠি কলা এক পিঠি বগা, বৰ বৰ মহন্তই নাপায় তাৰ তলা। বন্ধু বান্ধৱীসকল, এই হাথৰটিৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টি ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।